बाक्सा जिल्लानि बिखायाव थानाय मानास माहारियारि हाग्रामा साखाथि गामिनि रायजो राजाफोरनि आबाद मावनायनि सायाव बे समाव जों नोंथांमोननो मोनसे रिपर्टनि गेजेरजों फोरमायथिनो लादों। मानास माहारियारि हाग्रामानि बुवानपारा रेन्जजों नांजाबफानानै थानाय बासबारि, गोथैबारि, मदनगुरि, बामोनखाल, बुयानपारा, खराइबारि, दंगफार, माज्राबारि, खुस्राथारि, लोखि बाजार बायदि गामिनि रायजो राजाफोरा गावनि नखरखौ खुंनो थाखाय दैज्लां बोथोर आरो मेसें बोथोराव गोबां आबाद मावनायखौ नुनो मोनो। आथिखालाव जिब जुनार मैहुर खालामनानै नखर खुंनाय, हाग्रामायाव बन दाननाय बायदि खामानिफोरखौ नागारनानै गावनि हायाव माइ आबाद, गम आबाद, जुखाम आबाद, बेसर, सिबिं, मटर, सबाय बायदि बायदिजों लोगोसेनो जोगोनार, खुमब्रा, जिंखा, फोरला, लाव बायदि मैगं आबादफोरखौ मावो। माखासे सुबुंफोरखौ फुख्रियाव ना फिसिनायखौ नुनो मोननाय जायो। मख'नो नांगोनदि मानास माहारियारि हाग्रामा साखाथि गामिनि रायजोफोरा आबाद मावोब्लाबो जिब जुनारनि उदखारजों गोबां भुगिनो गोनां जायो। हाग्रानि मैदेर, मैसो, मै, सेसा, अमा, दावराय बायदि जिब जुनारफोरा ओंखारबोनानै आबादफोरखौ जाफैयो आरो खहा खालामलाङो। मानास माहारियारि हाग्रामा साखाथि गामिनि सुबुंफोरखौ आबाद मावनो थाखाय मदद आरो थुलुंगाखां होनायजों आरण्यक सोरखारि नङै फसंथाना सिगांनिफ्रायनो बे जायगायाव गोबां मदद आरो थुलुंगाखां होनायखौ नुनो मोनदों। आरण्यक एनजिअनिफ्राय आलुनि जोलै, मटर जोलै, दुन्दिया जोलै, ना फावना बायदिखौ होनायजों लोगोसेनो हाग्रानि जिब जुनारनिफ्राय रैखाथि होनो थाखाय सलार फेन्सिं होनायखौ जोबोद गोजोननाय फोरमायदों जायगानि थागिबि तरुन बसुमतारी आरो मंगल मेडिया। बेजों लोगोसेनो सलार फेन्सिं होनायनि गेजेरजों आबादफोरखौ रैखाथि होनो हानायजों लोगोसेनो गोबां मुलाम्फा मोननो हानायखौ फोरमायथिदों। ঠিক আছে, আপনার পরিচয় দিন। মোৰ নাম মংগল মেধি, গাঁও ভূঞাপাৰা, আৰু মই খেতি কৰোঁ। অৰণ্য কৰৰ পৰা এইবাৰ খেতিৰ কাৰণে ব্যৱস্থা কৰিছিল আমাক, ফেঞ্চিং দিছে, জনা চনাৰ এইবিলাকে খেতি খাব নোৱাৰাকে। তাৰে ধুনীয়াৰ বিধান দিছে, মচুৰৰ বিধান দিছে, তাৰপিছত মটৰৰ দিছে বিধান অৰণ্যকৰ পৰা। আগতে এইবাৰ আলুৰ বিধানো দিছে, তাহোন আমাক আলুৰ বিধানো পাইছোঁ। তাৰপিছত মাছো দিছে, যোৱা বছৰ মাছ দিছে, সেই মাছটো মই উঠাও নাই। আৰু এইবাৰো দিছে, এইবাৰো উঠা নাই, আহে বছৰ উঠাই চেছ কৰি দিম তাৰমানে মাছটো। এক বছৰত মাছটো ডাঙৰ নহয় তাৰমানে, সেইকাৰণে আধা দি মাত্ৰ মাছটো ডাঙৰ কৰি আছো মই তাৰমানে। আৰু খেতি বাতিবিলাক কৰি আছো আৰু তাহোন যেনেকে ইতান এটাই অসুবিধা পাই আছো আমি। আমাৰ নামত বৰিং আহিছিল, চলাৰ আহিছিল, আমাক নেদলাক। আমাৰ সেইকাৰণে অলপ মনবিলাক ইতান ডাউন হৈ গৈছে আৰু খেতিৰ কাৰণে তাৰমানে। ইতান নিজে ইতান লাহেকে ব্যৱস্থা কৰিম বুলি ভাবি আছো আৰু তাহোন দিলেও নেদিলেও ইয়ে আৰু। আপনি কি কি খেতি করে? আমি ইতানটো আমি ধানৰ খেতি কৰি আছো। ইতান ধানৰ খেতিৰ পিছত ইতান ধনিয়াৰ খেতি কৰিম, মচুৰৰ খেতি কৰিম, আৰু এই গমৰ খেতি কৰিম বুলি ভাবছো এইবাৰ আৰু নতুনকে নিজাকে। ইতান মোৰ ইয়াতে বেৰ আছে, তাতে আলুৰ খেতি কৰিম। কোমৰা উঠাইছো ইয়াতে, জলকীয়া চলকীয়া চব মোৰ ইয়াতে আছে, মই কিনি খাব নালাগে জলকীয়া তাৰমানে। তাৰপিছত কিছুমান ইতান মৰি গেল গাছ, মৰাটো ইতান আৰু নতুনকে খেতি কৰিব লাগিব আৰু। হালো মাৰিছিলো কিন্তু বৰষুণ নহল, সেইকাৰণে নলো আৰু এতিয়া হেৰি কৰবা। এবাৰ বছৰ মানে কিবাৰ কাৰণে কেনেকুৱা অসুবিধা পাইছে? বৰষুণ চৰষুণ নাই, খেতি বাতি কৰাৰ অসুবিধা হৈছে। কিছুমান মাটি চন গৈছে আৰু বিধান বিলাক একদম বেয়া হৈ গৈছে। ইতান তাকে ৰুইছো, ৰুলেও ইতান খেতিটো ইমান ঠিক নহব নেকি ভাবছো আৰু তাৰমানে। ইতান সাৰ চাৰ মাৰবা লাগব ইতান বোধ হয়। আগত বছৰত যেতিয়া আৰণ্যকে আপোনাৰ কিবা কিবি বিধান দিছিল, সেই সময়ত কেনেকুৱা হৈছিল? সেই বছৰ অলপ ভাল হৈছিল, এইবাৰ অলপ বৰষুণ আছিল, অলপ ভাল হৈছিল এইবাৰ। এইবাৰ কিন্তু একদম নাইকিয়াই বুলিব পাৰি। যদিও ফেঞ্চিং দিয়া হৈছিল, জনা চনাৰ গৰু খাব নোৱাৰাকে, কিন্তু বৰষুণ নহলে ক'ত এনেকুৱা হৈ গৈছে আৰু। সেইকাৰণে কিছুমান খেতি ইণ্টাৰেষ্ট নোহোৱাই গেল আৰু বৰষুণ নোহোৱাৰ কাৰণে। ইতান যদি চৰকাৰৰ পৰা যদি কোনোবা হেৰিৰ পৰা যদি সাহায্য পালো হয়, খেতি কৰিব ইণ্টাৰেষ্ট লাগিল হয়। এনেহেন হৈছে। ইতান এইবাৰ আৰু ভাবছো নিজাকে বৰিং বহাব, গোটেও বৰিং চৰিং বহাই এৰি খেতি কৰিব লাগিব, নহলে এই খেতিৰ দ্বাৰা একলাই কাম হ'ব নাই। এনেকে বৰ্তমান মই এই পুখুৰীত আজি 35-40 বছৰমান হ'ল পুখুৰীত মাছ দিয়া।
আৰু এই আৰণায়ে দিয়া মাছ আমাৰ ইয়াতে 3 বছৰমান হ'ল ইয়াতে পুখুৰীত মাছ দিয়া। আৰু মোৰ নাম হ'ল কালীচৰণ কুজুৰ, গাঁও হ'ল গাঁওধাৰা। আৰু মই এই বছৰ মাছ নিজাববীয়াকৈ দিছোঁ 20 কিলো দিলোঁ সৰু মাছ, পোনা মাছ। আৰু যোৱা বছৰৰ অলপ কিছু মাছ আছে আৰণাই দিয়া মাছ। আৰু এইখিনিয়ে মোৰ পুখুৰীত দিয়া মাছটো। এতিয়া কোনোবা মাছটো 1 কিলোৰ পৰা মোটামুটি 200 1 পোৱা কোনোবা 1 কিলো এনেকুৱা হৈছে, আধা কিলো।